নমস্কাৰ 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 বন্ধুসকল। আজি আমি প্ৰথমবাৰৰ বাবে আহিছোঁ এই ইউটিউব চেনেলত। গতিকে আমি এই প্ৰথমতে 5টা টপিক লৈ আহিছোঁ, য'ত নেকি বিয়া, আমাৰ অসমীয়া বিয়াত কিছুবিলাক দৰা হৈ যোৱাৰ পিছত কিছুবিলাক কইনাঘৰীয়াই আহ, প্ৰশ্ন কৰে। সেই প্ৰশ্নবোৰ কেনেকৈ উত্তৰ দিব লাগে, কিছুবিলাক প্ৰশ্নৰ উত্তৰ আমি ইয়াতে আপোনালোকক সমাধান কৰি দিম। আপোনালোকে চাওক, আৰু যদি ভাল লাগে এই ভিডিঅ'খন ছাবস্ক্ৰাইব কৰিব তেনেকুৱা ভিডিঅ' পাবৰ কাৰণে। আমি তেনেকৈ চেষ্টা কৰিম আপোনালোকৰ সন্মুখত সদায় তেনেকুৱা টপিকৰ ভিডিঅ' আনিবৰ কাৰণে। গতিকে আপোনালোকেও ছাবস্ক্ৰাইব কৰি কিনে সেইবোৰ কথা জানি ল'বৰ কাৰণে অলপ চেষ্টা কৰক। তেতিয়াহ'লে আৰম্ভ কৰোঁ। প্ৰথমতে আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা হাঁহিৰে আমি আৰম্ভণি কৰিব খুজিছোঁ। গতিকে আপোনালোকে শুনক কেনে লাগে। এতিয়া আৰম্ভ কৰোঁ। কিছুবিলাক হৈ যোৱা কথা। মই এটা সময়ত দোকান কৰিছিলোঁ, আৰু সেই দোকান কৰাৰ সময়ত মই সদায় মৰ্ণিং বজাৰ কৰিব গৈছিলোঁ। যেতিয়া মই বজাৰত গৈছিলোঁ তেতিয়া আৰু এজন দোকানী আছিলে। সেই দোকানীটোও তাতে বজাৰ কৰিব আহে। যিটো হ'লচেলাৰ দোকান, ডাঙৰ দোকান, সেই দোকানৰ নামটো কৈছোঁ, দোকানীৰ নামটো কৈছোঁ, মই মালিকৰ নামটো কৈছোঁ। মালিকৰ নামটো আছিলে সুধীৰ। আৰু ময়ো যাওঁ, সদায় মৰ্ণিং যাওঁ। আমি দুটাই যাওঁ কাষ্টমাৰ, সদায় 6:30মান বজাত যাওঁ। একচুৱেলি আমাৰ দুজনৰ কাৰণে সেই দোকানৰ মালিকটোৱে সদায় ৰাতিপুৱাই আহে, আহি কিনে আমাক মালখিনি দিয়ে, আৰু সেই মালখিনি আমি আনি কিনে দোকান কৰিছিলোঁ দিনটো। এতিয়া ভিডিঅ'টোৰ সপক্ষে আপোনালোকক জনাব বিচাৰিছোঁ যে কেনেকুৱা হিচাপত কথা আছিলে, কেনেকুৱা হিচাপে জমনি আছিলে। দোকানৰ মালিকটোৰ নামটো ক'লোৱে আপোনালোকক অলপ আগতে, চৌধুৰীৰ নাম আছিলে। আৰু যিজন মোৰ দৰে আৰু যিজন দোকানী আহিছিলে, সেই দোকানীটোৰ নাম আছিলে আবুল। মালিকৰ নাম সুধীৰ, কিন্তু আবুলৰ উচ্চাৰণবিলাক অকণমান বেলেগকৈ হয়, য'ত নেকি স্পষ্টকৈ উচ্চাৰণ কৰিব নোৱাৰে। গতিকে সি যেতিয়া মাল ল'ব আহে, তেতিয়া মই যেতিয়া সুধীৰ দা বুলি মাতোঁ, সি ধুনীয়াকৈ মাত দিয়ে। একচুৱেলি সুধীৰ দা বুলি কওঁ। মালিকটো বহুত ভাল আছিলে। আৰু সেই আবুল নামৰ মানুহটো ইও বহুত ভাল। একচুৱেলি তাৰ উচ্চাৰণটো স্পষ্ট নোহোৱাৰ কাৰণেহে হাঁহিবলগীয়া কথাটো একচুৱেলি। আবুল দাই যেতিয়া সুধীৰ দাক মাতে, আবুল দাই কিন্তু সুধীৰ দাক দাদা বুলি নামাতে দেই, মাতিছিলে ভাই বুলি। যেতিয়া ভাই বুলি মাতে, তাৰ উচ্চাৰণবিলাকতো কমপ্লিট নহয়ে। একচুৱেলি সুধীৰ নামটোও কমপ্লিটকৈ ক'ব নোৱাৰে, উচ্চাৰণ কৰিব নোৱাৰে। সি মাতিছিলে আৰু কি, ঐ সুধীৰ ভাই, মালটা দেন, এটা মাল দেন, সেটা মাল দেন। মই বস্তুবিলাকৰ পাৰ্টিকুলাৰ নামবিলাক নকওঁ বাৰু, জাষ্ট কৈছোঁ কথাখিনি। কৈছিলে যে সুধীৰ ভাই, এটা বস্তুৰ কি দাম, এটা কি দাম, এনেকৈ গ'ল। এদিন দুদিন তেনেকৈ পাৰ হৈ গ'ল। আকৌ আহে কেতিয়াবা, সুধীৰ ভাই দে জলদি কৰোঁ জলদি কৰোঁ। ঠিক সেই সময়তে এদিনাখন আমাৰ অলপ যোৱাত পলম হৈছিলে। 7টামান বজাত গৈ পাইছিলোঁ আমি, 7টা বজাত আহি পাইছিলে। তেনেকৈ আহি পোৱাৰ পিছত তেনেকৈ আমাক দেখি আৰু 2-3টা কাষ্টমাৰ আহিলে। সেই মই ৰাতিপুৱা কাষ্টমাৰ অহাত অকণমান ভিৰ হৈ গ'ল। ভিৰ হৈ যোৱাত সিদিনাখন দোকানীটোৰ লগত কিবা এটা টেনশ্যন হৈ আছিলে। সেই বেলেগ এটা কাষ্টমাৰৰ লগত অলপমান টেনশ্যন হ'লে ৰাতিপুৱা। সিদিনাখন আকৌ আহিলে আবুল দাই অহাৰ পিছত ক'লে যে সুধীৰ ভাই মোক মালখিনি দিয়ক। সুধীৰ দাটো এনেও টেনশ্যন হৈ আছে, ইমান ইমান খং উঠিলে চকু টকু লাল কৰি, তুমি মোক ৰাতিপুৱা সদায় সুধীৰ ভাই কিয় কয়? সুধীৰ নহয় মোৰ নাম, সুধীৰ। কিসের সুধীর ভাই? সুধীর ভাই কয়, তোমাৰ কাৰণে মোৰ ৰাতিপুৱা টেনশ্যন বেছি বোলে। ইমান হাঁহিবলগীয়া হৈছিলে সেই মুহূৰ্তটোত। ভিডিঅ'টো এইটোৱে হাঁহিবলগীয়া কথা, আৰু য'ত নেকি কিছুবিলাক মানুহে বহুতো জমনি কৰে, ৰিয়েল ঘটনা এইবিলাক, কিছুবিলাক হৈ যোৱা কথা। আৰু সেই অতীতৰ কথাবিলাক আজিও মনত পৰে আমাৰ, কেনেকৈ দিনবোৰ কটাই আছিলোঁ। আজিও পাব মন যায়, কিন্তু উপায় নাই, বাধ্য। জীৱনত কিবা এটা কৰি খাবই লাগিব। দোকান যদি কম জোৰ হয় তো দোকান কৰি চলিব নোৱাৰোঁ আমি। আজি হয়তো অন্য এটা ঠাইত কাম কৰি আছোঁ, কোম্পানী চাকৰি কৰি আছোঁ। হাঁহিবলগীয়া টপিকটো এইখিনিয়ে আছিলে। এতিয়া আমি আহোঁ
যিটো 5টা টপিক লৈ কিনে ভিডিঅ'টো বনাবৰ এটা ৰিজন ওলাইছিলোঁ। আৰু সেই ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, বিয়াত কেনেকৈ মানুহে প্ৰশ্ন কৰে আৰু কেনেকৈ উত্তৰ দিব লাগে। প্ৰথমতে মোৰ এজন বন্ধু আছে, গণজিৎ ৰয়। এই বন্ধুটোৱে কিছুবিলাক বিৱৰণি কৰি দিব, য'ত নেকি মই অকলে নোৱাৰিম। কিছুবিলাক কথা কোনোবাৰ পৰা উপদেশ ল'ব লাগে একচুৱেলি। আৰু মই আজি প্ৰথমবাৰ ইউটিউবত আহিছোঁ, সেইকাৰণে কনফিউজ হৈ আছোঁ অলপ, ভয়ো লাগিছে দেই। যদি আপোনালোকে ছাপোৰ্ট দিয়ে তেতিয়াহ'লে হয়তো চাগে মই তেনেকৈ এইটো ভিডিঅ'তে গম পাম আপোনালোকে মোক কিমান ছাপোৰ্ট দিয়ে। যদি আপোনালোকে ছাপোৰ্ট দিয়ে তেনেকৈ মই ভিডিঅ' বনাই লৈ যাব পাৰিম। চ' এই চেনেলটোত আপোনালোকে সংযোগ হৈ থাকক, যোগাযোগ কৰি থাকক, ছাবস্ক্ৰাইব কৰক, বেল আইকনটো দবাই দিয়ক, যেন এনেকুৱা ভিডিঅ' পাই থাকে আপোনালোকে। এতিয়া প্ৰথমবাৰ বিয়াত প্ৰশ্ন কৰা টপিকটো লৈ আহিলোঁ। এতিয়া মই প্ৰথমবাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে, দৰা হৈ যোৱাৰ পিছত সুধিছিলে আমাক। মই এজন বন্ধুৰ বিয়াত গৈছিলোঁ আৰু সেই বন্ধুটোৱে মোক মানে লৈ গৈছে আৰু কৈছে, তুমিতো জানাই কিছুবিলাক, চ' মোৰ বিয়া আছে, মোৰ বিয়াত কিছুবিলাক এনেকৈ মানে আমাৰ নিয়মত বহুত প্ৰশ্ন কৰে। সেই প্ৰশ্নবিলাক মানে যিমানখিনি পাৰা শুধৰাব চেষ্টা কৰিবা তুমি, ব'লা মোৰ লগত। আৰু তুমিও মানে কিছুবিলাক কথাত অলপ বহুত স্পীডকৈ ক'ব পাৰা আৰু টেলেণ্টো আছে। তেনেকৈ গ'লোঁ। যোৱাৰ পিছত ময়ো কিন্তু প্ৰথমবাৰতো কনফিউজ, তেনেকৈ বিয়াত গৈ পোৱা নাই দেই। য'ত নেকি মই বিয়া বুলিব গ'লে যোৱাই নাই, সেই বন্ধুটোৰ বিয়াতে প্ৰথমবাৰ গৈছোঁ। আৰু সৰুতে গৈছিলোঁ এজনৰ বিয়াত, মামা বুলি পাওঁ আমি, মামাৰ বিয়াত গৈছিলোঁ গাঁৱৰে। তো ভিডিঅ'টো বহল হৈ আছে একচুৱেলি, শুনক। প্ৰথমবাৰ সুধিলে, বিয়াত যোৱাৰ পিছত প্ৰথমবাৰ সুধিলে কইনাঘৰীয়ে, এটা আমাক ৰিং দিছিলে, মানে সোণৰ আঙুঠি দিছিলে। সোণৰ আঙুঠিটো আগবঢ়াই দিয়াৰ পিছত ক'লে যে দৰাটো এই ৰিঙৰ মাজেৰে আহিব লাগিব। দৰা এনে আহিব নোৱাৰিব, গেটেৰে আহিব নোৱাৰিব, এই ৰিঙৰ মাজেৰে আহিব লাগিব। কনফিউজ, চবে ভয় খাই গৈছে, ভয় কৰি গৈছে। ময়োতো ভাবিলোঁ, বাপৰে এইটো কি কথা, ৰিঙৰ মাজেদি যাব পাৰে নেকি কোনোবাই? এই সৰু এটা আঙুঠি দি ৰিঙেৰে কোনোবাই যাব পাৰে নেকি? চিন্তা কৰি উপস্থিত বুদ্ধিটো মই মাথাত লগালোঁ, মানুহ এজনতো ৰিঙেৰে যাব নোৱাৰে, কিন্তু যাব পাৰিব নিশ্চয়। কাগজ এটা টুকুৰা ল'লোঁ, কলম ল'লোঁ, কলম লৈ দৰাটোৰ নাম লিখি দিলোঁ, দি কিনে ৰিঙৰ মাজেদি সোমাই দিলোঁ নহয়। বাপেকে কইনা ঘৰে হৱাক, আয়ো জানা দেখোন হে। অঁ ধন্যবাদ বোলে, আপোনালোকে পাৰিলে, ঠিক আছে। সোমাই গ'লোঁ। যোৱাৰ পিছত তেনেকৈ কিছুবিলাক নিয়ম নীতি হ'ল। হোৱাৰ পিছত সিহঁতৰ খুলখালি, মানে যিবিলাক মানে কিবা হয়, আমি খুলখালি বুলি কি বুলি কয়, খুলখালি কয় না, খুৰালি না। ইহঁতে আহিলে, অহাৰ পিছত যিহে জাপি ধৰিলে চবে, বাপৰে বাপ কি কথা এইটো। মই কিন্তু তেনেকৈ বঙালী ল'ৰা বন্ধু আছিলে মোৰ, বঙালী বিয়া মই প্ৰথমবাৰ গৈছোঁ। সিহঁতে কিন্তু অলপ বেলেগ নিয়ম কাৰণবিলাক, আৰু ভালো লাগে। তো সিহঁতে আহি কিনে বহুত প্ৰশ্ন কৰিব চুৰু কৰিলে নহয়। তেনেকৈ তাৰে কিছুবিলাক বহুতখিনি কৰিছিলে প্ৰশ্ন, কিন্তু মই তাৰে এটা মনত ৰাখিছিলোঁ। মোক সুধিছিলে, মানে আমাক সুধিছিলে যে আমাৰ ঘৰৰ পিছপিনে এটা পুখুৰী আছে, সেই পুখুৰীটো পানী ফুল হৈ আছে। চ' সেই পুখুৰীটোত কেই চামুচ পানী হ'ব, আপোনালোকে ক'ব পাৰিবনে? এইটো সুধিছিলে। চ' পুখুৰীটোত ইমানবোৰ পানী, কিন্তু কেই চামুচ আছে আমি কেনেকৈ ক'ব পাৰোঁ এতিয়া? আমিতো চামুচেৰে হিচাপ কৰিলে হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি চামুচ হৈ যাব। ইমান চামুচ মানে বুজি পোৱা চাগে, স্পুন। ইমান চামুচ কেনেকৈ আমি, ইমান পানী আমি কেনেকৈ হিচাপ কৰিম, কেনেকৈ গম পাম? চ' মই তাতে এটা দিমাগ লগাইছিলোঁ, মানে ভাবিছিলোঁ। তেতিয়া সিহঁতক এটাই উত্তৰ দিলোঁ যে পাৰিম। যদি আমি সেই পুখুৰীৰ মাপমতে চামুচ বনাই লৈ আনো, মানে স্পুন বনাই লৈ আনো, তেতিয়াহ'লে 1 চামুচ হ'ব মাত্ৰ পানীটো। তেতিয়া সিহঁতেও মানে হৈ ভৰ দিছিলে যে হয় কথাটো ৰাইট, ঠিক আছে, সেইটো গ'ল। তাৰপিছত কিছুবিলাক অন্যান্য বিয়াৰ মানে কিছুবিলাক প্ৰশ্ন এনেকৈ মানে গৈ গৈ কিছুবিলাক এক্সপিৰিয়েঞ্চ আৰু আমাৰ। চ' সেই বিষয়ে এইবাৰ আমাৰ এই গুণজিৎ ৰয় মোৰ এওঁ ক'ব। বাৰু গুণজিৎ, তুমি কওক। এতিয়া দৰা আহিলে, দৰা আমাৰ ফালে এটা নিয়ম আছে কি, দৰা আহিলে দৰা আমাৰ কইনা ঘৰৰ চোতাল পোৱাৰ আগত বা গেট পোৱাৰ আগতে কিছুমান প্ৰশ্ন হয়। এতিয়া প্ৰশ্ন কৰিলে
এনেকুৱা প্ৰশ্ন সুধিব পাৰে, ধৰক কাৰ পো কাৰ নাতি কলৈ যোৱা দহক ৰাতি কাৰ চোতালত দিব ভৰি কোনে দিব মালা ধাৰি, এনেকৈ প্ৰশ্ন সোধে। তেতিয়া যদি দৰাটোৱে জানে ক'বলৈ, তেনেহ'লে ক'ব লাগিব কাৰ পো বুলি ক'বলৈ গ'লে তাৰ দেউতাকৰ নামটো ক'ব লাগিব। কাৰ নাতি বুলি ক'লে ককাকৰ নামটো, নিজৰ ককাকৰ নামটো। কলৈ যোৱা দহক ৰাতি, তেতিয়া বিয়া পাতিব যাব লাগিব বুলি ক'ব লাগিব। আৰু কাৰ চোতালত দিব ভৰি, এইটো ক'ব লাগিব যেতিয়া শহুৰেকৰ নামটো ক'ব লাগিব। তাৰপিছত কোনে দিব মালা ধৰে, তাত যাক বিয়া পাতিবলৈ যাব সেই ছোৱালীজনীৰ বা সেই তিৰোতাজনীৰ নামটো ক'ব লাগিব। তেনেকুৱা প্ৰশ্ন কৰে। তাৰপিছত আৰু প্ৰশ্ন কৰে, যদি দৰাটোৱে বহুত প্ৰশ্ন সোধাৰ পিছত যদি প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে, তেতিয়াহ'লে এনেকৈ কয়, আপোনাক মই ইমান প্ৰশ্ন সুধিলোঁ, আপুনি এটাৰ উত্তৰ দিব নোৱাৰিলে বা কেইটামানৰহে উত্তৰ দিলে, বেছি ক'বলৈ নোৱাৰিলে, আপোনাৰ মাথাত কি আছে, তেনেকৈ ক'ব পাৰে। সেইটো কিমান লাজৰ কথা, এটা ইমান মানুহৰ মাজত যদি সেইটো কথা কয় কিমান লাজ লাগিব। গতিকে আমি কিছুমান কথা জানি লোৱাই ভাল, সেইকাৰণে কৈছোঁ এইটো ভিডিঅ'ৰ সৈতে জড়িত থাকক আপোনালোকে। আমি তেনেকৈ এই বিষয়ে বহুতো ভিডিঅ' বনাম। চ' আজি প্ৰথমবাৰ আহিছোঁ আপোনালোকৰ আগত। চ' এইবাৰ নেক্সট কুৱেশ্যন, আৰু কি আছিলে এইটো 6ৰ পৰা কি বাদ দিলে না কি আছিলে এইটো? এতিয়া কুৱেশ্যন এটা আছে কি, এটা অংক, সাধাৰণ অংক এটা, যে 6ৰ পৰা কি বাদ দিলে ৰোমান সংখ্যা 9, এইটো এটা প্ৰশ্ন। তেতিয়া আপুনি 6 স্পেলিংটো লিখিব। হয়, SIX 6। বাৰু তাৰে পৰা কি বাদ দিলে 9 হ'ব। ঠিক আছে, SIX 6টো লিখাৰ পিছত আপুনি যদি এছটো যদি বাদ দি দিয়ে, তেতিয়া ৰোমান সংখ্যা 9 সংখ্যাটো পোৱা যায়। হয় বাৰু আৰু কি আছিলে, আৰু এটা কুৱেশ্যন কৰোঁ আপোনাক। কি আছিলে এইটো, কি খাই আহিছিলা না আহিছা, এনেকুৱা এটা আছিলে। আৰু এতিয়া এনেকুৱা মানে এইটো আছিলে কি, আপুনি বিয়া কৰাবলৈ আহিছে, নিশ্চয় কিবা এটা খাই আহিছে, কিন্তু আচলতে বিয়া পাতিব গ'লে একো খাব নোৱাৰে। কিন্তু আমাৰ মানুহবিলাকে প্ৰশ্ন সোধে কি, আপুনি বিয়া কৰাবলৈ আহিছে, নিশ্চয় কিবা এটা খাই আহিছে, এনেকৈ কয়। তেতিয়া ক'ব লাগিব কি, যেতিয়া গা ধুৱায়, দৰাক গা ধুৱায়, তেতিয়া তাৰমানে কলপলিটো, আমাৰ ফালে এটা নিয়ম আছে কি, বেলেগ জেগাত বেলেগ জেগাত বেলেগ নিয়ম থাকে বাৰু। আমাৰ ফালে এটা নিয়ম আছে কি, যে কলপলিটোত এক কামান মাৰিব লাগে, এক কামান কামুৰি কিনে ছিঙি দিব লাগে কলপলিটো, সেইটো এটা নিয়ম। তাৰপিছত আৰু প্ৰশ্ন কৰিব পাৰে আপোনাক, যে আপুনি বিয়া কৰাবলৈ আহিছে, কিবা মাৰি আহিছে, 7টা কি বস্তু মাৰি আহিছে। 7টা বস্তু মাৰি আহে, সেইকেইটা হৈছে, যিটো চলাৰ গুটামত 7টা গুটাম থাকে, ইয়াত 5টা আৰু হাতত 2টা, এনেকৈ সেই 5টা মাৰি আহে, মানে 7টা টোটেল 7টা গুটাম মাৰি আহে, এইটো ক'ব লাগে। বাৰু ঠিক আছে বাৰু। আমাৰ কুৱেশ্যন কেইটা হ'ল, 2টা 3টা 4টা 5টা, একচুৱেলি আজি 5টা হ'ল। ভিডিঅ'টো আজিলৈ ইমানতে আমি অন্ত কৰিলোঁ। চ' আপোনালোকে চাই থাকক, আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰক চেনেলটো, বেল আইকন দবাই দিয়ক। ভিডিঅ' আমি বনাম বুলি ভাবিছোঁ, বহুতো ভিডিঅ' বনাম, আৰু ইয়াৰ পিছত আৰু কেইটামান ভিডিঅ' বনাম, এই বিষয়ে বনাম। তাৰপিছত আমি ভাবিছোঁ অসমৰ কিছু মানে অসমীয়াৰ আজব ষ্টৰী, এই চেনেলটোতে মানে কিছুবিলাক মানে কাহানী, আমি কিছুবিলাক সৰুৰ পৰা জানি অহা, গাঁৱৰে হওক বা কোনোবা এটা বন্ধুৰ ভণ্টিৰে হওক বা কোনোবা বন্ধুৰ নিজৰে হওক, তেনেকুৱা মানে কিছুবিলাক কাহানী আমি শুনি অহাও হয়, প্লাছ দেখিও অহা হয়। চ' এনেকুৱা টাইপৰ ভিডিঅ' বনাম, য'ত নেকি কিছুবিলাক কাহানী আৰু এটা লাভ ষ্টৰীৰ নিচিনাই হয়, প্লাছ কিছুবিলাক জীৱনৰ একদম মানে সৰুৰ পৰা কেনেকৈ ডাঙৰ হয়, কষ্ট কৰি কেনেকৈ মানে সিহঁতে জীৱন যাপন কৰি আহিছে, কেনেকুৱা কষ্ট কৰি, মানে কিছুবিলাক এক্সপিৰিয়েঞ্চৰ আৰু সেইবিলাক ভিডিঅ' বহুত ইণ্টাৰেষ্টিং, এটা মানে কাহানীৰ দৰে। সেইবিলাক ভিডিঅ' আমি বনাই যাম। চ' এইবিলাক ভিডিঅ' পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে আজিলৈ এইখিনিতে সমাপ্ত কৰোঁ। শুভৰাত্ৰি।